এপ্ৰিল ফুল নহয় অসম চৰকাৰৰ ডিসেম্বৰ ফুল যদি আপুনি নিবনুৱা যদি আপুনি ঘৰৰ মানুহে কোৱাৰ পাছতো জব মেলালৈ যোৱা নাই তেন্তে অভিনন্দন উৎসৱ পাতি ভালপোৱা চৰকাৰখনে মন মেলিছিল এইবাৰ মেলা পাতিব নাম দিলে জব মেলা মানে চাকৰিৰ মেলা কিন্তু চাকৰিৰ মেলা পাতি বাকৰিয়ে হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিলে ৰাতি সপোন দেখি দিনত বিধেয়ক আনিম বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বেলেগ মেলাত চকৰি ঘূৰাই জব মেলাত মূৰ ঘূৰাই নমস্কাৰ মই নাজিৰ আহমেদ আপুনি চাই আছে খাটাং খবৰ বিজ্ঞাপন প্ৰেমী জনতাৰ চৰকাৰে প্ৰকাশ কৰা এইটো খবৰ নিবনুৱা সকলৰ বাবে এক সুবৰ্ণ সুযোগ তাৎক্ষণিক সাক্ষাৎকাৰ জিলা পৰ্যায়ত নিয়োগ মেলা অসম চৰকাৰৰ বিশেষ উদ্যোগ আসাম জব ফেয়াৰ 2021 চৰকাৰে মানে ট্ৰাকে চাকৰি আনি সকলোৰে বেগে ভৰাই দিব তেনে এটা পৰিবেশ সৃষ্টি কৰিব বিচাৰিলে চৰকাৰখনে যি নহওক খবৰটো শুনি সকলোৱে ভাল পাইছিল কাৰণ চাকৰিৰ কথা তাতে সকলোৱে 1 লাখ চাকৰি বুলি কিবা এটা শুনিয়ে আছিল এতিয়া চৰকাৰে চাকৰি দিব সকলোৱে ভাবিলে চৰকাৰী চাকৰিয়ে হ'ব কিন্তু সকলো ব্যক্তিগত কোম্পানী যোৰহাট বৰপেটা নগাঁও নলবাৰী তিনিচুকীয়া বঙাইগাঁও মৰিগাঁও শিৱসাগৰ গোলাঘাট আদি কেইবাখনো জিলাত জব মেলাৰ আয়োজন কৰা হ'ল হাজাৰ নিবনুৱা হিলদল ভাঙি ওলাই আহিল অসমক 5খন শীৰ্ষ ৰাজ্যৰ মাজলৈ লৈ যাওঁতে এওঁলোককো যে লগত নিব লাগিব তাকে প্ৰমাণ কৰি ওলাই আহিল চাকৰি প্ৰত্যাশী কিন্তু এটা কথা ঠিক চৰকাৰী এই জব মেলাই যদি সকাহ দিলে তেন্তে কেৱল জেৰক্সৰ দোকানী আৰু চানা বেপাৰীক বাকি নিবনুৱাৰ হাহাকাৰ কোট কি হল চাওঁ আহক প্ৰখৰ ৰ'দ দীঘল শাৰী যোৰহাটত 10,000 শিক্ষাৰ্থীৰ 1500হে কৰিব পাৰিলে আবেদন কৰবাত খালী পোষ্ট 150 উপস্থিত 8,000 নিবনুৱা শিৱসাগৰত চাকৰি বিচাৰি উপস্থিত 3,000 ল'ৰা ছোৱালী কিন্তু আহিল 9টা কোম্পানী আছিল মাত্ৰ 100টা পোষ্ট যি 100টা পোষ্ট তাৰ দৰমহাৰ নিৰিখ 7,000 8,000 9,000 টকা ইয়াত ফৰ্ম নাই নিবনুৱাক দিবলৈ জেৰক্স কৰিবলৈ থাকি গ'ল বোলে আমাৰ প্ৰগ্ৰাম পাতিছে একেলগে জেৰক্স নথকাকে থাকে নেকি কালিতো জেৰক্স কৰি থব পাৰিলে লাখ ছাত্ৰ-ছাত্ৰী আছে আৰু ঘণ্টাতে ওপৰ হ'ল জেৰক্স কৰিব যোৱা পৰা একো কোৱা নাই যে 12টা বাজি গ'ল ক্ষুব্ধ হৈ পৰিল চাকৰি প্ৰত্যাশী এয়া চৰকাৰৰ ভেকু ভাওনা জব মেলাৰ নামত অমিক্ৰণ মাতি আনিলে চৰকাৰে শিৱসাগৰত এওঁলোকৰ হাহাকাৰ ভেকু ভাওনা আছে য'ত আমি অমিক্ৰণ নামৰ আৰু কৰোনা নামৰ যিটা ভাইৰাছে বৰ্তমান বিৰাজ কৰিছে অল অভাৰ ৱৰ্ল্ডত সেইটো তেওঁলোকে এটা এক প্ৰকাৰৰ তেওঁলোকে মাতি আনিছে বুলি মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ কাৰণ তেওঁলোকে কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেন্স সকলোফালে চাব পাৰে শিৱসাগৰত LICৰ এজেণ্ট নিযুক্তি দিবলৈ জব মেলাৰ নামত এইখন নাটক চৰকাৰে হয়তো নাজানে অসমৰ প্ৰতিটো গলিত একোজনকৈ LICৰ এজেণ্ট ওলাই যাব 1 লাখ চাকৰি গণি দিম বুলি কৈ জব মেলাত এয়া বিশাল মেগামাৰ্ট টয়োটা TVS আদি কোম্পানীত নিযুক্তি দিয়াৰ প্ৰয়াস অসমক জয় কৰিবলৈ ওলোৱা চৰকাৰখনৰ বৰপেটাত জব মেলা এনেকৈ পাতিলে চৰকাৰে দুখনকৈ বায়োডাটা জমা দিবলৈ কোৱা হৈছিল প্ৰাৰ্থীসকলক জমা দিলে কিন্তু বায়োডাটা এনেকৈ পেলাই থৈ গুচি গ'ল সাক্ষাৎকাৰ গ্ৰহণকাৰী বঙাইগাঁওতো এনেকৈ পৰিৰল সপোনৰ আখৰেৰে সুন্দৰ ৰূপ দি লৈ অনা বায়োডাটা ক্ষুব্ধ নিবনুৱা আমি আহিছোঁ গোটেইকেইটা আহি কাগজ জমা দিছোঁ জমা দিয়াৰ পিছত গোটেইখিনি চাওক কেনেকৈ আপোনালোকে জমা লৈছে ঠিকেই কিন্তু সকলোখিনি পেলাই গুচি গৈছে আমি নিবনুৱা গতিকে নিবনুৱাৰ মূল্য তেওঁলোকে বুজি নাপায় গতিকে কাগজখিনি জমা লৈছে ঠিকেই কিন্তু সকলোখিনি পেলাই থৈ গৈছে মৰিগাঁওতো একে হাহাকাৰ পৰিস্থিতি প্ৰথমে সকলোৱে শুনিছিল ভাবিছিল নিয়োগ মেলা কিন্তু নিয়োগ মেলা নহয় এইটো এটা ললিপপ মেলাহে হৈ আছে গতিকে আমি চৰকাৰক ধিক্কাৰ দিছোঁ যে যুৱক যুৱতীসকলক শিক্ষিত যুৱক যুৱতীসকলক যি ধৰণৰ ললিপপ দিয়া আৰম্ভ কৰিছে সেই ললিপপ দিয়া যাতে অনতিপলমে বন্ধ কৰে ললিপপ মেলা দিবলৈ হাতত 8-10টা চাকৰি নিবনুৱা মাতিলে হাজাৰ সেইটোতো ভুল কৰিছে ন চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছিল বিজ্ঞাপন ৰাজ্যজুৰি আলোড়ন কিন্তু প্ৰকৃততে কি হ'ল আজি এই জব মেলাত চৰকাৰীভাৱে তেওঁলোকে 1 লাখ চাকৰি নিবনুৱাক চাকৰি দিম বুলি কৈ আজি আমাৰ ইয়াত এটা ভাল বেঙেনা দিলে এনেকৈ অসম চৰকাৰৰ চাকৰিৰ মেলা চাকৰিৰ কথা নাজানো কিন্তু মেলা ঠিকে পাতিলে চৰকাৰে এতিয়া কথাটো কওঁ ধৰি লওক আপোনাৰ মুঠ জমা টকা 4,000 আপুনি BMW এখন কিনিম বুলি ভাবিব নেকি বা সকলোকে কৈ ফুৰিব নেকি যে মই BMW কিনিম নিশ্চয় নকয় ধৰি লওক আপুনি নগাঁৱৰ পৰা কিবা এটা জৰুৰী কামত গুৱাহাটীলৈ যাব লাগে 2 ঘণ্টা ৰৈ গাড়ী পোৱা নাই আপুনি খুজকাঢ়িয়ে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিব নেকি ধৰি লওক হঠাৎ বৰষুণ আহিল আপুনি হাতেৰে মূৰটো ঢাকি বৰষুণৰ পৰা বাচিবলৈ চাব নেকি ধৰি লওক আপোনাৰ জ্বৰ উঠিছে গাটো গৰম আপুনি ঠাণ্ডা পানী খাই বেমাৰ ঠিক কৰিবলৈ চাব নেকি নিশ্চয় নাচায় কিন্তু আমাৰ চৰকাৰখনে সেইবোৰ কৰে